আর গাড়ি কোন মালিকের গাড়ি ভাই কোন মালিকের গাড়ি কোন মালিকের গাড়ি না তোমাকে এখনো করো বাস আর গাড়ি নিশ্চয় এখনো ওর গাড়ি ওর গাড়ি কার মালিক কার কে কম পাবে তো ফুল গাড়ি শুনবি কি মালিক কার মালিক জেজাৰবৰী মধুপুৰত ভূমিখননৰ বিৰুদ্ধে মাটি সৰবৰাহ কৰা গাড়ীৰ আগত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাই বিজেপি চৰকাৰ মুন্দাবাদ ধ্বনিত কপিল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জেজাৰবৰী মধুপুৰ অঞ্চলত পৰিৱেশ বিপদাপন্ন কৰি অহৰ্নিশে চলাই থকা খনন কাৰ্যৰ বিৰুদ্ধে অঞ্চলটোৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীসহ ৰাইজে কালি মাটি সৰবৰাহ কৰা যান-বাহনৰ সন্মুখত টায়াৰ জ্বলাই এক প্ৰতিবাদ জনায় প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাই বিজেপি চৰকাৰ মুন্দাবাদ পশ্চিম কামৰূপৰ বন সংমণ্ডল বিষয়া ডিম্পী বৰা মুন্দাবাদ বিধায়ক হেমাংগ ঠাকুৰীয়া হাই মাটিৰ দালাল চক্ৰ হুঁচিয়াৰ আৰক্ষী প্ৰশাসন হাই খনন কাৰ্য বন্ধ কৰক আদি বিভিন্ন শ্লোগান দিয়ে তেওঁলোকে হাতে হাতে ফেস্টুন প্লে কাৰ্ড আদি লৈ ৰাজপথলৈ ওলাই আহিল এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁলোকে কুকুৰমাৰাৰ বন বিভাগৰ কাৰ্যালয়তো এক উত্তাল প্ৰতিবাদ কৰে এই প্ৰতিবাদৰ ৰুদ্ৰৰূপ দেখি ঘটনাস্থলীৰ পৰা কেইবাখনো মাটি ভৰ্তি ডাম্পাৰ পলায়ন কৰে আনহাতে কেইবাখনো বাহন প্ৰতিবাদী ৰাইজে আবদ্ধ কৰি ৰাখে এই খনন কাৰ্যত হাতোজান দিয়া বিশ্ব দাস পৰাগ দাস নিকুঞ্জ অক্ষয় লক্ষ্য মনোজ জয়ন্ত কুৰু আদি মাটি বেপাৰী দালালৰ নামো ফেস্টুনত উল্লেখ কৰে প্ৰতিবাদী ৰাইজে আনহাতে যোৱা নিশা এটি 20জনীয়া মাটিৰ দালালে বিজয়নগৰ আৰক্ষী ছয়গাঁও ৰাজচক্ৰ বিষয়াই মধুপুৰ অঞ্চলটোত গৈ ৰাইজক দাবী ধমকি দিয়ে গুৱাহাটীৰ পৰা ৰুমি নায়কৰ প্ৰতিবেদন 12 লাইভ